হয় আজি সকলোকে প্ৰথমতে সাপটগ্ৰামবাসী তথা অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি দীপাৱলী আৰু কালী পূজাৰ লগত সংগতি ৰাখি বিশেষকৈ সাপটগ্ৰাম পৌৰসভাৰ অন্তৰ্গত ডাইনামিক ক্লাবে ইয়াত খুব সুন্দৰ অনুষ্ঠান এওঁলোকে আয়োজন কৰিছে পূজাৰ লগত সংগতি ৰাখি সম্বৰ্ধনা আৰু তাৰ লগতে যিহেতুকে শীতকাল আহি পৰিছে সাপটগ্ৰাম অঞ্চলৰ কিছু আমাৰ নিৰীহ মহিলা আই মাতৃক এওঁলোকে আমাৰ মানে বিভিন্ন পক্ষই ডনেট ইতিমধ্যে কৰিছে আৰু কম্বল বিতৰণৰ এক ব্যতিক্ৰমী যে অনুষ্ঠান কৰিছে ডাইনামিক ক্লাবে উদ্যোগ লৈছে তো মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যে এওঁলোকৰ এই উদ্যোগে নিশ্চিতভাৱে আমাৰ যুৱ সমাজখনৰ মাজত এক পজিটিভ চিন্তাধাৰা নিশ্চিতভাৱে যোগান মানে অৰিহণা যোগাব আৰু যুৱ প্ৰজন্ম যুৱ সমাজক এই ধৰণৰ গঠনমূলক চিন্তা চৰ্চাৰে আগবাঢ়ি যাবলৈ গৈ পেলাই আমি আমাৰ দেশখন আমাৰ অসমখন ভাৰতখন এইদৰে আমি আগবাঢ়ি লৈ যাব লাগিব আৰু পূজাস্থলীত আহি আজি খুব আধ্যাত্মিক পৰিৱেশ এই অঞ্চলৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সকলোৱে একত্ৰিত হৈ দীপাৱলীৰ আমি অনুষ্ঠান উপভোগ কৰি সঁচাকৈ মই আপ্লুত হৈছোঁ গতিকে আমাৰ ডাইনামিক ক্লাবৰ যি প্ৰশংসনীয় এই মানে উদ্যোগ লৈছে তেওঁলোকে মই পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানখনত যিসকল আমাৰ বিলাসীৰপৰা আমাৰ সাপটগ্ৰাম পৌৰসভাৰ যিসকল সন্মানীয় বিশিষ্ট ব্যক্তিয়ে আমাৰ কম্বলকে ধৰি বিভিন্ন অনুষ্ঠানখনত সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোককো মোৰ ফালৰ পৰা মই বহুত বহুত অভিনন্দন জ্ঞাপন কৰি সকলোলৈ পুনৰবাৰ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই প্ৰথমতেই সাপটগ্ৰামৰ এই দীপাৱলী উৎসৱ উদযাপনৰ উপলক্ষে ডাইনামিক ক্লাব যি অভিনৱ প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু যি দুৰ্বল আৰু দুৰ্ভগীয়াৰ কাষত তেওঁলোকে থিয় দিছে তেওঁলোকে সমাজ কল্যাণমুখী কাৰ্য হাতত লৈছে আৰু তেওঁলোকে কম্বল বিতৰণৰ যোগেদি যে মানৱ সেৱা আৰু মানুহৰ বিপদত তেওঁলোকক সহায় কৰা তেওঁলোকক এই শীতকালীন বস্ত্ৰ উপহাৰ প্ৰদান কৰা এনেকুৱা ধৰণৰ অভিনৱ কাৰ্যসূচী হাতত লৈছে তাৰ কাৰণে মই ডাইনামিক ক্লাবৰ বিশেষভাৱে প্ৰশংসা কৰিছোঁ তেওঁলোকৰ এই অভিনৱ কাৰ্য তেওঁলোকৰ সমাজ কল্যাণমুখী কাৰ্য ভৱিষ্যতে আমাৰ যুৱ প্ৰজন্মক উৎসাহিত কৰিব আৰু সমাজ সেৱাৰ যে মনোভাৱ তেওঁলোকে যে নিদৰ্শন দাঙি ধৰিলে এয়া সঁচাকৈ শলাগ ল'বলগীয়া মই তেওঁলোকক আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকে আৰু এনেকুৱা অভিনৱ কাৰ্যসূচী হাতত ল'ব এই আশা ৰাখিছোঁ মই সকলোকে ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ সমাজ কল্যাণমুখী কাৰ্য গ্ৰহণ কৰাৰ বাবে ধন্যবাদ